কি বনাই আছা? মই ছাগলী মাংস বনাইছো। ছাগলী? এয়া মাইনুবাই ছাগলী মাংস বনাই আছে। কি কাৰণে বনাইছা আজি? আজি আমাৰ দুখৰ কথা, গুণগুণ শেষ হ'ল। একেলগে এসাঁজ খাম বুলি বনাইছো। বহুত কালাৰটো বিৰাট ধুনীয়া হৈছে, টেষ্টি হ'ব যেন পাইছোঁ খাবৰ কাৰণে। নাজানো আৰু টেষ্টি হয় নে অকণমান হিলাই দিয়া নেকি? হিলাই দিয়া নহয়, লৰাই দিয়া। লৰাই দিয়া, হিলাই দিয়া অকণমান। হিলাই দিছোঁ। অলপ জুম কৰি দিওঁ। ৱাও, বিৰাট ধুনীয়া হৈছে। গোন্ধটো কিন্তু বিৰাট ধুনীয়া ওলাইছে দেই। খাবলৈ ধুনীয়া হয় নে নহয় সেইটোৱে ডাঙৰ কথা। খাবলৈ ভাল হ'ব, কালাৰটো ধুনীয়া হৈছে, গোন্ধও ধুনীয়া ওলাইছে। নে কি কয়? ভাল হ'বনে? বঢ়িয়া ন? টেষ্ট কৰিছে নে আপুনি? কেনেকুৱা হৈছে? ধুনীয়া হৈছে ন? খাব ভাল হ'ব। আৰু আপোনাকে কি কৰি আছে ইয়াতে? আমি ষড়যন্ত্ৰ কৰি আছো। অকমান মনটো বেয়া লাগি আছে মানে। আপোনাকে এতিয়া কাক কথা লগাব যাব? কিন্তু শেষত আপোনাকে ভদ্ৰ হলগে আৰু ন? ৰিয়েলাইজ কৰিলে মানে ন কথা লগাই লাভ নাই বুলি। চাকৰি পালে ভাল কামত গুচি গলো। ভাল হলো এতিয়া সেইকাৰণে যোৱা নাই কিন্তু দেই স্বভাৱটো আছে। আজি ইয়াত ক'ত আহিছে? আহিলো অকমান হাঁহ চোৰৰ পাৰ্টি আছিলে। এইকেইটা এটা ছাগলী আজি ছাগলী চুৰ কৰিছে নেকি? কাৰ ঘৰৰ পৰা? পদ্মা ঘৰৰ পৰা নে? পদ্মাৰ ওচৰৰ ঘৰৰ পৰা। এতিয়াও মানে চৰিত্ৰ ভাল হোৱা নাই। লাষ্ট পৰ্যায়ত এটা চুৰ কৰি দিলো। লাষ্ট আৰু কি কৰিব? তাৰমানে আজি সেইটোৱে ছাগলী। কিমান আৰু হাঁহ চুৰ কৰিম, এতিয়া অকমান ছাগলী। আচ্ছা, লাহে লাহে অকমান আপগ্ৰেড হৈ যাম। ঠিক 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 ঠিক। কি কৰিছা? ভাল, এনে লাগা মেলা কৰি আছো। লাগা মেলা কৰিছা? কি বনাইছা তুমি? মই চিকেন বনাম বুলি ভাবিছিলো, এতিয়া নবনাম, আমাৰ বাবুলদাক দিলো। চিকেনটো তুমি বনাবা? নবনাম, এতিয়া বাবুলদাক দিলো। বাবুলে বনাইছে নেকি? বাবুলে কি বনাইছে? মই একোৱে বনোৱা নাই এতিয়ালৈকে। এইখিনি কি হয়? দালি হয়, কিন্তু দালিটো 3 ঘণ্টা লাগিল। 3 ঘণ্টা লাগিছে? এইটো কেনেকুৱা দালি 3 ঘণ্টা সিজিছে যে? অলপ জুম কৰি দিওঁ। জুইত বনাইছে ন? খাব টেষ্টি হ'ব। এয়া আমাৰ বাবলুদা। শিখৰ খোৱা তুমি? তাৰপিছত আৰু এগৰাকীয়ে খাই কেপি। সেইকাৰণে মোৰ পাণ দোকানৰ পৰা শিখৰ নাইকিয়া হৈ গৈছিলে ন? আচ্ছা, এতিয়াহে ওলাই পৰিলা চোৰটো, শিখৰ চোৰ। পাণতামোলৰ দোকানৰ পৰা বহুত দিন পিছত যাই দিছো। বেটেৰীয়ে বহুত দিনৰ পিছত দিছে, তাকো গুণগুণৰ ৰিজাল্ট দিয়া আগদিনাখন। আজি আপোনাকে কথা লগাব অহা নাই নেকি? আজি কথা লগাবলৈ অহা নাই। আজি কি কাৰণে? খাবলৈ আহিছে। বা আজি কিহৰ পাৰ্টি খাব আহিছে? আজি মানে কথা লগাই ভাগৰ লাগিল। চিৰিয়েল কোনো শেষ হ'ল বোলে আজি, মানে শ্বুটিং শেষ হ'ল। তাকে সেইকাৰণে বোলো খাই লওঁ আৰু এতিয়া খাই লৈ বটল লৈ আৰু পিছলৈ কি আপোনাকে আদতবিলাক ভাল হ'ল চাগে আগতকৈ ন? আগতকৈ ভাল হ'ল বহুত পৰিৱৰ্তন হ'ল। কথা লগাই কোনোমতে আজি ভাতকেইটা মোকলাইছোগে ৰ'বা, সেইকাৰণে আহিছো আশা কৰি। আপোনাক বোলে কিবা চিনেমা এখনতো দেখা পাইছে বুলি কৈছে ৰাইজে। হয়, সৰুকে চৰিত্ৰ এটা বুলি চলি আছে, সকলোকে চাবলৈ অনুৰোধ কৰিম। ধন্যবাদ। আৰু এয়া বাইদেউ আমাৰ আলহী, নমস্কাৰ। এয়া মাইনা হৈ আছে। শৰ্মা দা কি কৰি আছে? আমাৰ এয়া মেইন মানুহ, আপুনি ৰেষ্ট লৈছে? অকণমান ৰেষ্ট লওক। এয়া আমাৰ মাছৰ বজাৰ, চব্জি বজাৰ বহি আছে। এয়া আলহী। এইটো তোৰ মানে কি মাংগলিক যুগ চলি আছে, মানে 25জনী ছোৱালী ভাল পাব। বহুত সম্পন্ন। নাই তুমি টিভি থৈ গৈছা বুলি মই কেনেকৈ জানো? আৰু এতিয়া আমি ইয়াতে এটা খানা এৰেঞ্জ কৰিছোঁ আৰু স্পেচিয়েল আছিলে গুণগুণত এই ক'বলগীয়া কথাই নহয় যে আমি বহুত মানে লোকেশ্যনবিলাক বৰ অদ্ভুত আছিলে, পাহাৰীয়া ক'ৰবাত কিবা নেটৱৰ্ক নাথাকা, কিন্তু গুণগুণত এটাই বেছি স্পেচিয়েল আছিলে, আমি খায়ে থাকোঁ, কিবা নহয় কিবা এটা থাকেই, মানে ৰাতি হ'লে থাকে নহ'লে দিনত হ'লে থাকে। অফিচতো মানে আমাক মানে দুটা
ভিডিঅ'টো কিমান খাওঁ আৰু আজি মানে লাষ্টত আমাৰ বেটেৰী বিল এটা আছে বেটেৰী বিদ্যুতে কৈ পঠাইছে আজি খাই ল আজি সেই খাওঁ আজি চ' ভাল লাগিলে চিৰিয়েলখন কৰি প্ৰথম যেতিয়া আমি মই সৰু ভিডিঅ' এটা ৰাজেশৰ লগত শ্বেয়াৰ কৰিছিলোঁ যে ভিডিঅ'টো চাওকচোন এনেকৈ আমি কিবা প্লেন কৰিব পাৰোঁ নেকি ৰাজেশে ভিডিঅ'টো চালে চোৱাৰ পিছত তেওঁ এটা প্লেনিং কৰিলে সেয়া যিটোৰ লগত ডিছকাছ কৰা হ'ল আৰু তেনেকেই এই চিৰিয়েলখনৰ মানে প্লেনিং স্ক্ৰিপ্টিং গোটেই কামখিনি ষ্টাৰ্ট হ'ল তাৰপিছতে আমি আৰ্টিষ্টখিনি প্লেন কৰিলোঁ তাক কেনেকৈ ল'ম কাৰণ আমাক আৰ্টিষ্ট হিচাপে এনেকুৱা নালাগে আৰু মানে একদম গ্লেমাৰাছ নালাগিছিলে একদম নৰ্মেল মানুহবিলাক লাগিছিলে তাৰপিছতে আমি যেতিয়া একচুৱেলি আৰ্টিষ্টকে আমি মানুহ টাইপ এৰেঞ্জ কৰা বেছি মানে মাথা মাৰিলোঁ আৰু যিটো টাইম হয় তেনেকৈ মানুহবোৰ এজন এজনকৈ গোট খালে পদ্মা কেৰেক্টাৰ আহিলে গুণগুণৰ কেৰেক্টাৰ আহিলে লাষ্টৰ ফালে দীপজ্যোতি বহুত লাষ্টৰ ফালে আহিলে অৰ্জুনৰ কেৰেক্টাৰটো বহুত বিচাৰিলোঁ তাৰ কাৰণে এতিয়াও মানে কেতিয়াবা হেৰিটো খুলিলে পাওঁ মানে এইগাল গোটেই মানে অৰ্জুনৰ কেৰেক্টাৰৰ কাৰণে বহুত মানুহ আহিছে কিন্তু লাষ্ট তাক আমি ভিডিঅ'ত তেনেকৈ পেলাই অৰ্জুনৰ কেৰেক্টাৰটো লাষ্ট আছিলে মইনা কেৰেক্টাৰটো বহুত পিছত আছিলে তাৰপিছত তো তেনেকৈ গোটেই কেৰেক্টাৰখিনি আমি গোটালোঁ তাৰপৰা শ্বুটিং ষ্টাৰ্ট হ'ল চ' তেনেকেই আপোনালোকে এপিছ'ডছবোৰ দেখাই পালে মোৰো হৈছে ক'ৰবাত আমাৰ সৰু সুৰাকৈ মোৰো হ'ব পাৰে মোৰ স্পেচিয়েলি হ'ব পাৰে চ' তাৰ কাৰণে আৰু ডাইটত নধৰিব আৰু 1.5 বছৰে আপোনালোকে ইমানখিনি মৰম মানে শ্বুটিঙৰ পৰা আৰম্ভ কৰি এই আমাৰ 1.5 বছৰ হোৱা নাই বাৰু ডিচেম্বৰৰ পৰা ইমানখিনি মৰম দিছে TRPটো যিহেতু আহিছে ইট মিনছ মানে চবেই আঁকোৱালি লৈছে তাৰ কাৰণে বহুত বেছি ভাল লাগিছে এখন চিৰিয়েল কৰাৰ পিছত যেতিয়া মানুহে আঁকোৱালি লয় আৰু এতিয়া আমি ৰাস্তা মানে গাঁৱে চাৱেতো কৈ নহয় যে চিৰিয়েল চাই কিন্তু গুৱাহাটীৰ ৰাস্তাত যেতিয়া মানে অধীৰত গুণগুণতক লৈ শ্বুটিঙত যাওঁ এতিয়া যেতিয়া সাৱটি ধৰে এইটো ভাল লাগে মানে গুৱাহাটীত স্পেচিয়েলি কাৰণ আমি চিৰিয়েল ইমান এটা চাবলৈ মানুহবিলাকে সময় নাপায় মিটিঙত বহুত হেল্প কৰিলে পল্লৱ দা এটা বিপদৰ সময়ত আহি পেলাই আমাক আগুৱাই লৈ গ'ল চ' এনেকৈ বহুত মানুহ কানেক্ট হৈ আছে মানে কেতিয়াবা মই কল টাইমৰ লিষ্টত আৰ্টিষ্টৰ নাম দিবলৈও পাহৰি থাকোঁ মানে ইমানেই আৰ্টিষ্ট চ' আকৌ মোক কয় মন্দিৰা নামটো দি দিয়া চ' সেই আৰু এখন ফেমিলি এটা ফেমিলি আৰম্ভ কৰিছোঁ 92 নম্বৰ এপিছডৰ পাছৰ পৰা তেতিয়ালৈকে একেবাৰে শেষ কৰালৈকে আমাৰ সম্ভৱ 3-4 মান এপিছড হ'ব চাগে এইখিনিলৈকে পালোঁ সকলোকে আৰু মই এনেও চেলেঞ্জ কৰি পেলাই ভাল পাওঁ আগৰ পৰা মোৰ এটা